নমস্কাৰ, মই ৰাহিং হিপি। আজি মই পুনৰ দ্বিতীয় এপিসোডলৈ আহিছো। আজি মই এটা বিষয় আনিছো। সেই বিষয়টো হৈছে অসমীয়া শব্দক ইংৰাজীৰ আখৰ ব্যৱহাৰ কৰি শব্দ লিখাটো। সেই অসমীয়া শব্দক ইংৰাজীৰ আখৰ ব্যৱহাৰ কৰি লিখাটো যদি আমি শিকিম, তেন্তে প্ৰথমে আমি শিকিব লাগে অসমীয়া ব্যঞ্জন বৰ্ণক ইংৰাজীৰ আখৰ ব্যৱহাৰ কৰি লিখাটো। সেইবাবে মই প্ৰথমে উদাহৰণ ল'ম। ক, কে, O, ক, K, H, O, খ, G, O, গ, G, H, O, ঘ। এনেকুৱা বহুত উদাহৰণ আছে যেনে ম, M, O, ম, প, P, O, প, ফ, P, H, O, ফ। যদি আমি এই ইংৰাজীৰ আখৰ ব্যৱহাৰ কৰি অসমীয়া শব্দটো লিখো, তেন্তে যেনে মই উদাহৰণ ল'ম খেৰণী। K, H, E, R, O, N, I, খেৰণী। এই খটোক আমি KHO লিখিলো, কিন্তু তাত ই লিখিলো। কাৰণ কিয়? কাৰণটো হৈছে মই অসমীয়াৰ পৰা লিখি দিম খেৰণী বুলি। এইকাৰে খে, ৰ, মূৰ্ধন্য ণ, দীৰ্ঘ ইকাৰে নি, খেৰণী। এই খটোত এই এইকাৰটো প্ৰয়োজন হোৱাৰ বাবে তাত আমি ই লিখিলো। প্ৰয়োজন হোৱাৰ বাবে কিয় আমি ই লিখিলো? কাৰণটো হৈছে মই যোৱা এপিসোডত প্ৰথম এপিসোডত কৈছিলো যে ভৱেলৰ কোনোবা এটা লেটাৰ যদি অন্য এটা লেটাৰ পিছত থাকিলে তাক আমি স্বৰবৰ্ণৰ চিহ্ন হিচাপে ব্যৱহাৰ কৰিম। সেই তেনেকৈ এই ইটো দুটা আখৰৰ পিছত থকাৰ বাবে তাক আমি এইকাৰ ব্যৱহাৰ কৰিলো। আৰু এই ৰটোত চিহ্ন আছে নে বা যুক্তাক্ষৰ আছে নে নাই, সেইবাবে তাক আমি RO লিখিলো। আৰু এই মূৰ্ধন্য দীৰ্ঘ ইকাৰে নিতে এই মূৰ্ধন্য ণত চিহ্ন আছে নে? আছে। এই মূৰ্ধন্য ণত চিহ্নটো হৈছে দীৰ্ঘ ইকাৰ। এই মূৰ্ধন্য ণত যদি চিহ্ন নাথাকে, তেন্তে আমি তাক NO বুলি লিখিলোহেঁতেন। কিন্তু ইয়াত চিহ্ন আছে, সেইবাবে তাত আমি NI লিখিলো। হয়নে? এই ওটোক সাইলেন্ট কৰি আমি I লিখিলো। আৰু এটা মন কৰিব লাগে যে যদি আমি এই ইংৰাজী আখৰ ব্যৱহাৰ কৰি স্বৰবৰ্ণৰ চিহ্ন প্ৰয়োজন নকৰাকৈ বা যুক্তাক্ষৰ প্ৰয়োজন নকৰাকৈ যদি আমি শব্দ লিখিলে, যেনে বহুত উদাহৰণ আছে, যেনে মই লিখিম ঘৰ, ঘৰ, GHOR, ঘৰ। এই ঘৰটোত চিহ্ন আছে নে? নাই। অলপমান আগতো কৈছিলো যে যদি ঘৰটো সিংগল থাকিলে তাক আমি GHO বুলি লিখিম। সেই তেনেকৈ এই ঘৰটো সিংগল আছে, সেইবাবে তাক আমি এই ঘৰটোৰ নিচিনা GHO লিখিলো। আৰু এই ৰটোত চিহ্ন আছে নে? নাই। সেইবাবে তাক আমি R লিখিলো। কিন্তু ইয়াত এটা কথা আছে, এই ৰটোতো কোনো চিহ্ন নাই, হলেও তাক আমি মাত্ৰ R কিয় লিখিলো? ইয়াতে দেখোন O আহিব লাগে। কাৰণটো হৈছে এই ৰটো এই ঘৰৰ ৱৰ্ডৰ বা শব্দৰ শেষৰ স্থানত থকাৰ বাবে তাত থকা ওটোক আমি নাইকিয়া কৰি মাত্ৰ R লিখিলো। যদি আমি তাত O লিখি দিলোহেঁতেন, তেতিয়া ঘৰ হ'বনে?
এই অসমীয়াৰ পৰাটো কিন্তু হ'ব ঘৰ কিন্তু এই ইংৰাজীৰ পৰা হ'বনে GHORO হোৱা নাই এই ঘৰৰ শব্দটোক যদি আমি শুদ্ধকৈ লিখিম তেন্তে এই ওটোক নাইকিয়া কৰিহে এই ঘৰৰ শব্দটো শুদ্ধকৈ হ'ব আজি মই এই অনুষ্ঠানটো ইয়াতে সামৰিছো কিন্তু সামৰাৰ আগত মই ক'বলৈ বিচাৰিছো যে COVID-19ৰ বিষয় COVID-19ৰ পৰা আমি সাৱধান হ'ব লাগে এই COVID-19টো বহুত ডেঞ্জাৰ সেইবাবে আপোনালোকে বা মোৰ বন্ধুসকল নিজৰ ঘৰতে থাকক আৰু সুৰক্ষিত থাকক নমস্কাৰ